পুৰণীয়া মন বান্ধিব পৰা হলে আপোনালোকৰ কোনোবাই মানে এই খেতি পথাৰত মানে ভুই ৰুব জানে নেকি? যদি ভুই ৰুব জানে আমাৰ শুৱালকুছি আহিলে কিন্তু ভুই ৰুব পাৰে। মাছবিলাক কি ধুনীয়া কৰিছে। আপোনাৰ চিলভাৰ আছে, চিলভাৰ তো আপোনাৰ বিকেটৰ পোৱালি মিৰ্কা কি ধুনীয়াকে আছে। আৰু মানুহবিলাকে কি মনোযোগ দি চাই আছে সেইটো চাইডে। চোৱা এই কেমেৰা তোলাই আছে, এই ভণ্টি এজনী কেমেৰা তোলাই আছে। আপোনালোকক আমি এতিয়া কিছুমান বস্তু দেখুৱাম মানে চৰাই চিৰিকটি তেনেকুৱা। এতিয়া আপোনালোকক দেখাব লৈছো ব্ৰইলাৰ হাঁহ আৰু আমাৰ খেদেলি হাঁহ বুলি ক'লে চিনি পাব আপোনালোকে। এইকেইটা হৈছে আপোনাৰ ব্ৰইলাৰ হাঁহ আৰু এইকেইটা হৈছে খেদেলি হাঁহ বুলি কয় আমাৰ যিটো আমাৰ মানে লোকেল। এইটো দেখুৱাইছো আমাৰ পাৰ্কি চৰাই, আমাৰ যিটো আপোনাৰ পাবলৈ বৰ বেছি টান হয় সেইটো দেখাইছো। আৰু ইয়াত থাকিব নোৱাৰো, ভূঞাত গোন্ধ ওলাই যাওঁ দেই। হস্ততাঁত শিল্প আৰু ৰেচম বিভাগ অসম চৰকাৰ হা, মই উল্টাব কৈছো, ওপৰতো তলত দিছো মই। কিন্তু আমাৰ মানে কি আপোনাৰ শুৱালকুছি মেচিনত কেনেকৈ আপোনাৰ গামোচা তৈয়াৰ কৰে সেইটো আপোনালোকক দেখাইছে ইয়াতে। সেইখিনি দেখাব ইয়াতে আপোনালোকে আহিলে কিন্তু বহিও চাব পাৰিব, বহি চাব পাৰিব। এবাৰ বাপদন তলৰ পৰা ওপৰলৈকে ভালকৈ দেখুৱাই দিয়া সেইখিনি ধুনীয়াকৈ। বাইদেউ দুজনী গৈছে মানে শালত বহে চাগে তেওঁলোকে, মানে চাব গৈছে ভালকৈ। এইটো কাৰ্ড হয় মেচিনৰ, এইটো কাৰ্ড হয় আপোনাৰ চিৰছে নেহি মোৰ ভাষা জননী, ইয়াতো লিখা আছে মানে সাহিত্য সভাৰ কাৰণে আপোনাৰ নতুন কাঠ কাটি আনিছে দে, নতুন কাঠ কাটি আনিছে। আপোনাৰ আমাৰ যিটো শুৱালকুছিত আপোনাৰ শালৰ বাতি কৰা আমাৰ ড্ৰাম বুলি কয়, বাতি কৰা ড্ৰাম, এই ড্ৰামটো আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনাৰ সূতাবিলাক আছে, যিটো আপোনাৰ ববিনৰ পৰা চেৰকিটো ঘূৰোৱা হয় এইটো সূতাবিলাক আছে। আৰু তলত আপোনাৰ হৈছে শুৱালকুছি সৰু শাল হয়, এইটো ওৰামাকো তাঁতশাল। আমাৰ শুৱালকুছিত যিটো ধৰণৰ মানে আপোনাৰ তাঁতশাল চলি আছে, শাল চলি আছে, শালখন আপোনাৰ হেৰি কৰা আছে ইয়াতে। আৰু এইটো আমাৰ মুগা কটা যোনটো আপোনাৰ আমাৰ চেৰকি আছে, মুগা কটা চেৰপি। আৰু এইটো হ'ল আপোনাৰ মানে সেই বস্তু মানে কি আপোনাৰ আমি সূতা লওঁ আমি বহনি বুলি কওঁ, সূতা লওঁ। আৰু এইটো আপোনাৰ মানে আগৰ দিনত হাতে নুচুবি দেই, ইয়াৰ কাৰণে ইয়াতে লিখা আছে হাতেৰে নুচুব, আমি মানে হাতেৰে চোৱা নাই। আপোনাৰ মানে এইটো আমাৰ হাতে কটা যোনটো জোতা মানে মহাত্মা গান্ধীৰ দিনত ওলাইছিল, এইটো ওলাইছিল। কিন্তু এইটো এৰি আমাৰ এতিয়া নতুন এখন জোতা হৈছে। আৰু এইটো হ'ল আপোনাৰ জেকাৰ্ড ফ্ৰেম শাল, মানে এইটো আপোনাৰ মেচিনৰ শাল হয় আমাৰ, সেইটো মেচিনৰ শাল। আৰু ইয়াৰ আগত দেখুৱাইছিলো আমাৰ হাতে শালটো। ইয়াত আপোনাৰ মেচিনত আমাৰ যেনেকৈ চুঙা বটে সূতাবিলাক কাটে মানে কি তেনেকুৱা সেইটো মেচিন এটা চলি আছে। আৰু আমাৰ এজন মানুহে তেনেকুৱা কাম কৰি দেখুৱাই দি আছে মানুহ বিলাকক। এনেকুৱা আৰু ঠিক আছে, ইয়াৰ পৰা ওলাই গৈছো। এতিয়া আমি গৈছো কৃষি সঞ্চালকালয়। এতিয়া আপোনালোক কিছু বস্তু দেখুৱাবলৈ আছো। আপোনালোকক মই দেখুৱাম যে এটা 250 ওজনৰ ওলকবি, এটা ওলকবিত 250 ওজন আহিছে। এইটো কি হয়? ৰঙালাও, কোমোৰা, এইটো আৰু বেলেগ ৰঙালাও। ৰঙালাও এই ভিতৰৰ পৰা দেখাই গৈছো। আমি আপোনালোক অসমীয়াতে কৰিছো। আমাৰ যিটো আপোনাৰ বগা ৰঙালাও থাকে এইটো বগা ৰঙালাও হয়। তাৰপিছত এইটো আপোনাৰ আমাৰ জাতিলাও মানে কি আপোনাৰ চৰি কোমোৰা বুলি কওঁ আমি। আৰু এইটো হৈছে ৰঙালাও, এইটো দীঘল ৰঙালাও। আৰু এইটো আপোনাৰ ৰঙালাও হয়তো বেলেগ ডিজাইনৰ মানে অকল হালধীয়া মালটো হয়। আৰু আলুটোতো চিনি পায়ে এইটো আপোনালোকে, হয় নে নাই? এইটো কি বস্তু, এইটো নামেই নাজানোচোন। ব্লেক ৰাইচ মানে কলা চাউল। আপোনালোকে দেখিছিল নে কলা চাউল দেখিছিল কেতিয়াবা? এতিয়া কলা চাউলৰ চাই আপোনালোকৰ নাম লিখা আছে ইয়াতে, ব্লেক ৰাইচ আপোনাৰ 45 rupees এইটোত। আমাৰ পটেটো হয় আলু। তাকে কৈ আছো, আমি অসমীয়াত কৈ আছো। এতিয়া আমি সোমাম উত্তৰ পূব সীমান্ত ৰেল পৰিবহনৰ ভিতৰে সোমাই আপোনাৰ ৰেলৰ বিষয়ে কি কি তেনেকুৱা আছে আমি গোটেইখিনি বস্তু দেখুৱাম আপোনালোকক। সৰু সৰু ৰেল চলি আছে, আপোনাৰ ৰেল লাইনটো কেনেকৈ কি হয় আপোনাৰ ইয়াতে মানে কি ৰেল এখন মানে কেনেকুৱা হিচাপত চলে, কেনেকুৱা মানে কি এটা সেই ৰেল লাইনত বা তেনেকুৱা ক্ষেত্ৰত আপোনাৰ দেখুওৱা হৈছে। মানে কি সৰু এটা মিনি ৰেল এটা বনাই আপোনালোকক মানে টেকনিকেলি সেইটো দেখাইছে। এবাৰ চলাই দেখাই দিয়াচোন।
এখন ৰেল চলি আছে আপোনাৰ কাৰেণ্টৰ দ্বাৰা আপোনাৰ টেকনলজি যেনেকুৱা ইঞ্জিনিয়াৰ তেনেকুৱা এটা টেকনলজিৰ দ্বাৰা আপোনাৰ এইটো বনোৱা আছে ৰেল এখন কেনেকুৱা আহি আপোনালোকৰ ৰেল ক্ৰচিং কৰে কেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু ইয়াত দেখুওৱা আছে আৰু তলত সৰু সৰু ডব্বাও থোৱা আছে ৰেলৰ চাই লওক আপোনালোকে ভালকৈ এটা ৰিমটৰ দ্বাৰাই আপোনাৰ ৰেলখন চলাই থকা হৈছে এখন ৰেল ৰখিল এখন গুচি গ'ল কি ধুনীয়া কৰি দেখুৱাইছে এবাৰ সেইখন ৰেল এইটো চাইড আহিব ঠিক আছে কি দলং বাদ দে